এয়া ঘৰ পাই গ'লোঁ, এয়া সোমাই আহিলোঁ। এয়া গোসাঁই ঘৰ, এয়া আমাৰ ঘৰ, এয়া কাষতে খুৰাহঁতৰ ঘৰ। এইফালে সোমাই যাম। এয়া বাৰাণ্ডা, বাৰাণ্ডাতে মানুহ বহিব পৰাকৈ থৈ দিয়া আছে। এয়া ফুল ৰুই থোৱা আছে, মানি প্লেণ্ট বৰ ধুনীয়াকৈ হৈ আছে। মানি প্লেণ্ট কেইজোপা বহুত ধুনীয়া সেউজীয়া সেউজীয়া হৈ আছে। এইফালে আহি আলহী বহা ৰুম, ড্ৰয়িং ৰুম। এয়া মোৰ দেউতা 2012 চনত ঢুকাইছিলে। দেউতাই শিক্ষকতা কৰিছিলে। হঠাতে দেউতা ঢুকাই থাকিলে, একো অসুখ নাছিলে। এয়া মোৰ কাকা আইতাও ঢুকালে। এইফালে সোমাই আহিলোঁ ভিতৰলৈ। আপোনালোকক বেলেগ ৰুম দেখুৱাওঁ। এয়া আমাৰ আকৌ মানুহ বহিব পৰা ৰুম এনেকৈ আছে। এইখন ডাইনিং, এয়া ফটো এনেকৈ থৈ দিয়া আছে। এয়া মোৰ ভাইটি 2017 চনত ঢুকাইছিলে। ভাইটিৰ কিডনী প্ৰব্লেম আছিলে। এইফালে এইটো মই বনাইছিলোঁ, বহুত দিনৰ আগতে বনোৱা, ধুনীয়াকৈ সজাই থৈ দিছে। ইয়াৰ ওপৰত শৰাই কিবা কিবি এনেকৈ থৈ দিয়া আছে। এয়া দেউতাৰ শোক প্ৰস্তাৱ, প্ৰশংসা পত্ৰ, শ্ৰদ্ধাঞ্জলি জনোৱা, এয়া এনেকৈ থৈ দিয়া আছে। এয়া ভাইটিৰো আছে। এইফালে এইটো এটা ৰুম, এইফালে সোমাই গৈ এইটো বেডৰুম এটা, তাত ভাইটিহঁত থাকে। এইফালে এইটো এটা ষ্ট'ৰ ৰুম, মায়ে আৰু কি কৰি থৈছে আৰু এইবিলাক কিবা কিবি বস্তু আৰু এনেই থৈ দিয়া আছে আৰু ষ্ট'ৰ ৰুমত। এইফালে এইটো কিটচেন, বাকী বেডৰুম দেখুওৱা নাই। মায়ে চব শুই আছে এনেই বিচনাতে, আজি নেদেখুৱাওঁ। এইখন ডাইনিং, এয়া কিটচেন, এনেকৈ থৈ দিছে। তাৰ পৰা ওলাই আহি এইফালে এয়া ৱাশ্বিং মেচিনটো আছে। এইফালে বাথৰুম, এয়া এইফালে আগৰ পুৰণা ৰুম আছে, কিবা কিবি থৈ দিয়া আছে। পিছফালে ইফালে এনেকৈ দৰ্জাখন খুলি এইফালে ৰুম আছে। আধৰুৱা হৈ আছে, বনাই আছে। লকডাউনত একো কৰিব পৰা নাই। এইফালে আহি এখন দৰ্জা খুলি, লোহাৰ দৰ্জা এখন আছে। এয়া পিছফাল, এয়া অমিতা গছ, কলগছ, লেচু গছ আছে, কপাহ গছ আছে, কিবা কিবি গছ আৰু এইবিলাক, তামোল গছ। পিছফালৰ বাৰী, তামোল গছ। আহকচোন, ভাইটি ছোৱালীয়ে বহুত মৰম লগা তাই, ইয়াৰ নাতিনী কি গালে আমি শুনো। থকাটো নালাগে, আহিবলৈ
ধুনীয়া হৈছে। এয়া আমি খানা খালোঁ। এয়া বহুত ধুনীয়া মা আৰু ভাইটিয়ে মিলি বনালে, বহুত টেষ্টি। গতিকে বেছি ভিডিঅ' কৰিবলৈ নহ'লে অকণমান খাই থাকোঁতে কৰিলোঁ। এয়া খাই গৈ আমি হৈ গৈছে আৰু আমি যাবলৈ ওলালোঁ। যাওঁ